নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ মই নতুন এটা ভিডিঅ' লৈ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ব্যৱহাৰ এনেকুৱা এটা বস্তু যিটোৱে পৰক আপোন আৰু আপোনাক পৰ কৰি তুলিব পাৰে। মূৰ্খ লোকৰ কাৰণে সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় শিক্ষিত লোকৰ মূৰ্খ স্বভাৱৰ কাৰণে। পাপ শৰীৰৰ পৰা নহয়, মনৰ পৰা সৃষ্টি হয়। যিমানেই গংগা স্নান নকৰা কিয়, গংগাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰিব, মানসিক নহয়। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব। অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। শিয়ালৰ দৰে 100 বছৰ জীয়াই থকাতকৈ সিংহৰ দৰে এদিন জীয়াই থকাই ভাল। কথাষাৰ সঁচা, কেতিয়াও কাৰো ভৰিত ধৰি থাকিব নালাগে। যিখন দেশৰ ৰজা বেপাৰী, সেইখন দেশৰ প্ৰজা ভিখাৰী। একদম সত্য কথা। সম্পত্তি যিমানেই থাকক, স্বামী যদি চৰিত্ৰহীন হয়, ঘৈণীৰ সুখ কেতিয়াও নাথাকে। শক্তিশালী হোৱা কিন্তু অহংকাৰী নহ'বা, দয়ালু হোৱা কিন্তু দুৰ্বল নহ'বা, কাৰণ অহংকাৰ আৰু দুৰ্বলতাই হ'ল ধ্বংসৰ মূল কাৰণ। ভাগ্য কেতিয়াও হাতৰ ৰেখাত নাথাকে, সিদ্ধান্তহে নিজৰ হাতত থাকে। একদম সত্য কথা। উচিত সিদ্ধান্ত লোৱাটোহে নিজৰ হাতত থাকে। মুখত হাঁহি অন্তৰত হিংসা লৈ থকা বন্ধুতকৈ 10জন শত্ৰু থকাই ভাল। কথাষাৰ সঁচানে বন্ধুসকল? কমেণ্ট কৰি জনাবচোন। কাৰোবাক বেয়া বুলি কোৱাৰ আগতে এবাৰ ভাবি চাবা তুমি নিজে কিমান ভাল। হয় বন্ধুসকল, এবাৰ ভাবি চাব কথাষাৰ। মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও সুধিব নালাগে। মহিলাই সদায় আনৰ বাবে জীয়াই, আনহাতে পুৰুষে কেতিয়াও নিজৰ বাবে উপাৰ্জন নকৰে। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।